ছাত্ৰীসকল এতিয়া আমি পঢ়ো নিউটনৰ গতি বিষয়ক তৃতীয় সূত্ৰটো নিউটনৰ গতি বিষয়ক তৃতীয় সূত্ৰটো প্ৰথমতে বুজি লোৱা জানি লওঁ যে প্ৰত্যেক ক্ৰিয়াৰে এটা সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে প্ৰত্যেক ক্ৰিয়া বুলি ক'লে ধৰি লওঁ আমি এটা বল লৈছো আৰু এখন ওয়াল এই বলটো যেতিয়া আমি ওয়ালখনত মাৰি দিওঁ আমি যিমানটো জোৰত ওয়ালত মাৰি দিওঁ বলটো হেতু জোৰতে কি হৈ আহিব আকৌ ঘূৰি আহে তো বলটো যেটো আমি ওয়ালত মাৰিলো হেতু হৈ গ'ল ইয়াৰ ক্ৰিয়া আৰু তাৰ প্ৰতিক্ৰিয়াটো কি হয় হিমানটো জোৰতে হি ঘূৰি আহাটো হৈছে তাৰ প্ৰতিক্ৰিয়া কিন্তু কি হ'ব ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া দুইটা সমান কিন্তু ক্ৰিয়াৰ প্ৰতিক্ৰিয়াটো কি হ'ব ক্ৰিয়াৰ বিপৰীতমুখী হয় হয়নে নহয় এটোৱে হৈছে কি নিউটনৰ গতি বিষয়ক তৃতীয় সূত্ৰটো যে প্ৰত্যেক ক্ৰিয়াৰে এটা সমান কিন্তু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে এটা আৰু দুটামান উদাহৰণ আছে যেনে বন্দুকৰ পৰা গুলি ওলাই যোৱা ঘটনাটো যেতিয়া বন্দুকৰ পৰা গুলিটো ওলাই যায় তোমালোকে যদি কেতিয়াবা মেলা বা যিকোনো কাৰণত চৰাই মাৰা বন্দুকো যদি তোমালোকে ব্যৱহাৰ কৰি পাইছা তেতিয়াহলে তোমালোকে গম পাবা যেতিয়া আমি ট্ৰিগাৰটো দবাও তেতিয়াহলে কি হয় গুলিটো ওলাই যায় কিন্তু বন্দুকটো যিমানটো জোৰত গুলিটো ওলাই যায় বন্দুকটো অকমান কি হৈ যায় সিমানটো জোৰতে পিছলৈ ঠেলি যায় তাৰ মানে গুলিটোৱে এটা নিৰ্দিষ্ট বল পাই পেলাই ই ঠেলা পাই পেলাই ই ওলাই যাব না তো ই ওলাই যাওঁতে ই কি কৰিব তাৰ প্ৰতিক্ৰিয়া ওলাই যোৱাটো হল তাৰ ক্ৰিয়া আৰু যেতিয়া পিছলৈ এটা ই কি কৰিব সমানে এটা হেঁচা এটা দি থৈ যাব আৰু হেতু হৈ যায় তাৰ প্ৰতিক্ৰিয়া ঠিক তেনেদৰে আৰু এটা যদি আমি উদাহৰণ লওঁ তোমালোকে নাওত বা পানীত যেতিয়া নাওত উঠি পাইছা চাগে নিশ্চয় ধৰি লৈছো যদিহে উঠি পাইছা এটা পাৰৰ পৰা যেতিয়া আমি এনেকে নাওত উঠিবলৈ যাওঁ বা নাওৰ পৰা যেতিয়া আমি উভতি পেলাই পাৰলৈ উঠি আহো হেতু বস্তু বেছি মন কৰিবলগীয়া যে আমি এটা ভৰি দি পেলাই এটা ভৰি আমাৰ পাৰত থাকে যেতিয়া আমি উঠিবলৈ চেষ্টা কৰো আৰু আনটো ভৰি আমাৰ ক'ত থাকে নাওখনত থাকে যেতিয়া আমি এই ভৰিটো দি আমি গোটেই বলটো দি উঠি আহো তেতিয়া এই ভৰিটোৱে পিছৰ ভৰিটোৱে নাওখনক এটা বিপৰীতমুখী এটা ঠেলা এটা দিলেহে আমি উঠি আহিব পাৰো হয় নে নহয় আমি এই উঠি অহা কৰা কামটো হল ইয়াৰ ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া স্বৰূপে আমি কি কৰিলো হিমানে এটা বল ইটো ভৰি দি নাওখনক দি থৈ আহো যিটো কাৰণে নাওখন অকমান পিছুৱাই যায় গতিকে এইটো হৈছে ক্ৰিয়া আৰু আনটো হৈছে বিপৰীতমুখী তাৰ প্ৰতিক্ৰিয়া গতিকে নিউটনৰ তৃতীয় সূত্ৰটো আগৰ দুইটা সূত্ৰতকৈ কিছু পৰিমাণে মই ভাবো সহজ যে তৃতীয় সূত্ৰটোৱে আমাক কি বুজাইছে যে প্ৰত্যেক ক্ৰিয়াৰে এটা সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে